UPPL 2015 চনত যেটো আৰম্ভ কৰিছিলোঁ মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে আজি 10টা বছৰৰ ভিতৰতে এটা শক্তিশালী দলত পৰিণত হৈছে আৰু মই ভাবোঁ যে সম্ভাৱনা থকা দল হিচাপে বিটিআৰ অঞ্চলত UPPL একমাত্ৰ এতিয়া টাউনত গ'ল বিটিআৰ আৰু উঠিব নোৱাৰে আৰু অন্য দলবিলাকে ইয়াত শাসনৰ বাকধৰি বা ক্ষমতা দখল কৰিব পৰাকৈ শক্তি আহৰণ কৰিব পৰা নাই কিন্তু UPPL আজি প্ৰতিটা সমষ্টিতে ইমান শক্তিশালী এটা দল হিচাপে উঠিছে বা থিয় দিছে মই ভাবোঁ যে অনাগত নিৰ্বাচনত UPPL দলে 40টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে আমাৰ দলৰ সভাপতি চূড়ান্তভাৱে যেতিয়া আনুষ্ঠানিক সিদ্ধান্ত হ'ব তেতিয়া এটা দুটা এফাল সিফাল হ'লেও এইটো মূল এটা লক্ষ্য তো মই ভাবোঁ যে ইয়াত একক সংখ্যা গৰিষ্ঠতা লৈ UPPLে চৰকাৰ গঠন কৰিব পৰা এটা পজিশ্যন থাকে আনফালেদি আমাৰ এলায়েন্স সম্পৰ্কে বহুত প্ৰশ্ন হয় আমাৰ দিছপুৰত এলায়েন্স আছে আৰু দিল্লীতো এলায়েন্স আছে এলায়েন্স এতিয়ালৈকে শেষ হোৱা নাই দিল্লীৰ এলায়েন্সটো 2029লৈকে চলিব কাউন্সিলত কিন্তু আমি সব দলে এটা সিদ্ধান্ত লৈছে যে অকলে প্ৰতিদ্বন্দ্বিতা কৰা তথাপিও UPPL দল অকলশৰীয়া এটা দল নহয় ইয়াৰ লাখ লাখ জনগণৰ ৰাইজৰ দল আৰু যিটো দেখিছোঁ 5 লাখ ডিজিটেল মেম্বাৰ অলৰেডি হৈ গ'ল তো ইয়াত যিমানখিনি ভোটৰ প্ৰয়োজন হয় এটা ক্ষমতাত আহিবৰ কাৰণে 8 লাখ বা 9 লাখ এটা দলে যদি পাই যায় তেতিয়া ক্ষমতাত আহিব 5 লাখে যদি আমাৰ ডিজিটেল মেম্বাৰ তেতিয়া 3 লাখ বা 4 লাখ ভোট এইটো ৰাইজে জনগণৰ ৰাইজ বা আকাংক্ষী সমৰ্থকসকলে আছে তো সহজতে আমি পাম আৰু আশা কৰোঁ BTCত স্থায়ী শান্তি স্থাপন আৰু উন্নয়নৰ ক্ষেত্ৰত জনগণৰ ৰাইজে আকৌ এবাৰ যিটো শান্তি চুক্তি স্বাক্ষৰিত কৰাত এই নেতাসকলৰ হাততে BTRৰ বাট ধৰি আকৌ দিবলৈ ইচ্ছুক সেইকাৰণে আমি পূৰ্ণ উদ্যমেৰে কাম কৰি আছোঁ যোৱাকালি দেখিছোঁ মানে অসমৰ মন্ত্ৰী আপোনাৰ মন্ত্ৰী জয়ন্ত নিশ্চয় জানো আমি এনেকুৱা এটা কিবা এটা কথা লৈ আলোচনা কৰিছে আৰু তেওঁলোকৰ মাজত আগৰ চিনাকি আছে এটা বন্ধুত্বও আছে কাৰণ মানে তেওঁলোকে এটা এলায়েন্সৰ গভমেণ্ট আগৰ সময়ত একেলগে কৰিছে ইয়াত বিশেষ কোনো ৰাজনৈতিক কথা বতৰা নাই আৰু যিহেতু এলায়েন্স পলিচি এইটো দিল্লীৰ আমাৰ বিজেপিৰ যিটো ৰাষ্ট্ৰীয় নেতা ৰাষ্ট্ৰীয় সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ প্ৰমোদ বড়ো এই তিনিজনৰ মাজতে দলীয় স্থিতিটো লৈ পেলাই কৰা এটা এলায়েন্স এই হিচাপে এইটো এই পৰ্যায়তে আলোচনা হ'ব তেওঁলোকৰ যিটো ব্যক্তিগত সম্পৰ্ক হিচাপে যিটো লগ ধৰা কথা বতৰা খোৱা চাহ খোৱা এইটো ডাঙৰ কথা নহয় বাজপাটত আপোনাক যিহেতু বহুতে মানে সমালোচনা কৰিছে কৈছে এইটো চাব বাজবাৰীত যিটো হৈ আছে তাৰ কাৰণে কিন্তু অনুশোচনা কৰিব পাৰিছে এদিন আদানীয়ে গুচি যাব তেতিয়া এইবিলাক মানুহে আমাক শকনি দিব গালি শকনি দিব আৰু আফচোচ কৰিব যে ইমান ডাঙৰ এটা প্ৰতিষ্ঠান আহিছিলে অনুষ্ঠান আহিছিলে প্ৰতিষ্ঠান আৰু পুঁজি বিনিয়োগ আহিছিলে এইটো ধৰি ৰাখিব নোৱাৰে কাৰণে BTRৰ অৰ্থনৈতিকভাৱে লোকচান হৈছে কাৰণ আজিৰ দিনত ভাৰতবৰ্ষত কোনো ঠাইত দেখা নাপাওঁ যে ইণ্ডাষ্ট্ৰী আহিলে ইণ্ডাষ্ট্ৰী নালাগে আৰু ইণ্ডাষ্ট্ৰী অহাটো চবেই বিচাৰিছে এতিয়া যদি আমিতো জবৰদস্তিকৈ নিদিওঁ কাৰণ মাটি খালি লৈ কাৰোবাৰ জীৱন লৈ পেলাই আমি ইণ্ডাষ্ট্ৰী বনাবলৈ যোৱা নাই কিন্তু তেওঁলোকক বুজনি দিব দিছে যে আমাৰ কি লাভ হ'ব তথাপিও যদি নেৰে আমি বিকল্প পথ উলিয়াম আমি যেনেকৈ হ'লেও BTC অঞ্চলতে ৰাখিবলৈ চেষ্টা কৰিম নহ'লে কিন্তু আপাৰ আছাম বা মধ্য আছামত গুচি যাব আৰু যেতিয়া গুচি যাব তেতিয়া এই একে মানুহবিলাকে আমাৰ গালি শকনি দিব যে ইণ্ডাষ্ট্ৰী কিয় ৰাখিব নোৱাৰে যোৱাকালিলৈকে ইয়াত বিশেষ ৰাজনৈতিক দলৰ মানুহে আমাক আলোচনা কৰিছে এডভান্টেজ আছাম আহি গ'ল BTCত কি বিনিয়োগ আনিছে কি মানে কি ইনভেষ্টমেণ্ট আহিব নোৱাৰিলে প্ৰমোদ বড়ো নিজি ব্ৰহ্ম একো কৰিব পৰা নাই আজি আহি গ'ল 30,000 কোটি টকাৰ এই অকল মানুহে এইটোকে আকৌ প্ৰতিবাদ কৰে ছদ্মবেশী কিছুমান ৰাজনৈতিক নেতাৰ উচুথনিত এনেকুৱা উত্তপ্ত পৰিস্থিতি হৈ আছে আমি জানো 2-3 দিনৰ ভিতৰত গোটেই পৰিস্থিতি সলনি হ'ব